নমস্কাৰ, তৃপ্তিৰ আশা চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মই আপোনালোকক এবিধ বেলেগ ধৰণে লাউৰ চব্জি বনাই দেখুৱাম। আপোনালোক হয়তো লাউ ভাজি খাইছে বা লাউ মাছৰ সৈতে খাইছে, লাউ মচুৰ দালিৰ লগত খাইছে, কিন্তু আজি মই লাউৰ এবিধ বেলেগ ধৰণৰ চব্জি বনাই দেখুৱাম। আজি মই লাউৰ সৈতে মাটিমাহৰ গুড়ি দি এবিধ বেলেগ ধৰণৰ চব্জি বনাই দেখুৱাম। তো বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈ যাওঁ। এয়া লাউ মই সৰু সৰুকৈ কাটি লৈছোঁ, এয়া ধনিয়া পাত কাটি লৈছোঁ, ইয়াত দুটামান পিঁয়াজ কাটি লৈছোঁ, এয়া থেতেলিয়াই লোৱা নহৰু আৰু কেঁচা জলকীয়া, এয়া মাটিমাহৰ গুড়ি মই পানীৰ লগত মিক্স কৰি আধা ঘণ্টামান থৈ দিছিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে দি দিলোঁ 4 চামুচমান সৰিয়হৰ তেল। এয়া তেল গৰম হৈ গৈছে, এতিয়া মই দি দিম আগতে কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পিছত মই ইয়াতে দি দিম হালধি গুড়ি। এয়া মই দি দিলোঁ হালধি গুড়ি। তাৰপিছত মই এড কৰিম ধনিয়া গুড়ি। মছলাবোৰ ভালকৈ ভাজি লোৱাৰ পিছত মই ইয়াতে এড কৰিম আগতে পানীত তিয়াই থোৱা মাটিমাহৰ গুড়িবোৰ, যিবোৰ মই আধা ঘণ্টামান আগতে পানীৰ লগত মিক্স কৰি থৈ দিছিলোঁ। এয়া মই দি দিলোঁ। সাত মিনিটমান ভাজি লোৱাৰ পিছত মই ইয়াতে এড কৰিম গৰম পানী। এয়া মই দি দিলোঁ গৰম পানী। পানী দি দিয়াৰ পিছত মই হেতাৰে ভালদৰে লাৰি থাকিম। ভালকৈ মিক্স নোহোৱালৈকে মই হেতাৰে লাৰি থাকিম, নহ'লে বাবলছ হোৱাৰ চান্স থাকে। ভালকৈ মিক্স হোৱাৰ পিছত মই ইয়াতে এড কৰিম নিমখ। এয়া মই দি দিলোঁ নিমখ। এতিয়া মই দি দিম আগতে কাটি লোৱা লাউখিনি। এয়া মই দি দিলোঁ। এয়া মই লাউখিনি ভালকৈ মিক্স কৰি লৈছোঁ হেতাৰে। ভালকৈ মিক্স নোহোৱালৈকে মই হেতাৰে লাৰি থাকিম। ভালকৈ মিক্স হোৱাৰ পিছত মই ঢাকনি মাৰি দিম। এয়া মই দি দিলোঁ। এয়া মই বেলেগ এখন চচপেন গৰম কৰি লৈছোঁ। গৰম হোৱাৰ পিছত মই ইয়াতে দি দিলোঁ 4 চামুচমান সৰিয়হৰ তেল। তেল গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম 5টামান শুকান জলকীয়া, তাৰপিছত থেতেলিয়াই লোৱা নহৰু, অকণমান জিৰা। বলক আমি ঢাকনি খুলি চাওঁ লাউখিনি চফ্ট হ'ল নে নাই, বইল হ'ল নে নাই। এয়া হৈ গৈছে আমাৰ লাউৰ চব্জি। একেবাৰে বইল হৈ গৈছে লাউবোৰ, একদম গলি গৈছে। এয়া চাওক। তো বলক এতিয়া আমি এখন বাটিত এইবোৰ চাৰ্ভ কৰোঁ। এয়া মই বাটিত ঢালি লৈছোঁ। বাটিত ঢালি লোৱাৰ পিছত মই আগতে বনাই লোৱা তৰকাখিনি, যিটো মই চচপেনত বনাই লৈছোঁ, সেইটো ইয়াতে ঢালি। ভিডিঅ'খন চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিৰ এই ভিডিঅ'খন যদি চাই ভাল পাইছে তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু ভিডিঅ'খন চাই আপোনালোক কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব দেই। আজি ইয়াতে সামৰিছোঁ, আকৌ উভতিম নতুন ভিডিঅ'ৰ লগত।